এটা সাধু এটা কোৱা না তুমি সাধু ক'লেহে মই টোপনি যাম বায়ে কৈছিলে তুমি বোলে বৰ ধুনীয়া ধুনীয়া সাধু কোৱা বোলে ক'বই লাগিব আজি মোক নহ'লে মই টোপনি নাযাওঁ বাপেকে মোৰ তেনেকৈ সাধু কথা মনত নাই নহয় দেহা এতিয়া এনেকৈ শুই যোৱা আৰু দেই কেতিয়া মনত পৰিলে ক'ম আৰু নাই নাই এটা তুমি আজি ক'বই লাগিব নহ'লে আজি আমি শুব নাযাওঁ মানে তহঁতে আজি শুনিহে এৰিবি ন মানে আইতা কোৱা মই সুধিম দিয়া নহ'লে মই নুশু আজি কালি স্কুললৈ যাব আছে নহয় জল্দি কোৱা এতিয়ানো মই কি সাধু ক'ম হয় ভাবিব দে অলপমান ভাবা টাইম আছে তোমাৰ লগত এটা মনত পৰিছে শুন তেতিয়াহ'লে আজি তহঁতক মই ইয়ানৰ কাহিনী ক'ম পাপা মজা লাগিব কোৱা এদিন আমিৰ লগত এখন দোকানত আহমেদ নামৰ লোকজনৰ তৰ্কাতৰ্কি লাগিল কিবা লেনদেন আহমেদে আমিৰক ঠগালে বোলে আমিৰৰ বহুত খং এদিন নহয় এদিন তাক এহেকা দিহে এৰিম মই আপুনি আহি পালে আপোনাৰ বন্ধু ৰহিম আহিছিলে তেওঁ বোলে দুপৰীয়া খাবলৈ আহিব নোৱাৰে কৈ গ'ল অলপ আগতে মই খানা ৰান্ধিছিলোঁৱে এতিয়া নাহিলে ইমানবোৰ খাদ্য কি কৰিম পেলাব নোৱাৰোঁ কি ৰান্ধিছানো বিৰিয়ানী আৰু পোলাও ময়ে খাম দিয়া পিছে এই সহাগীতা কাৰ এইকেইটা ৰহিমে তোমালৈ বুলি দি গৈছে হেৰা মই বুদ্ধি এটা পাইছোঁ ৰ'বা মই এতিয়া আহোঁগৈ আলহী এজন আহিব লগত তুমি সাজু হৈ থাকিবা A few moments later. বেয়া নাপাবা দেই আজি তোমাৰ দোকানত তৰ্কাতৰ্কি হ'ল ক্ষমা কৰিবা ভুল বুজাবুজিখিনি আঁতৰ হওক বুলি আহিছিলোঁ ব'লা আজি মোৰ তাতে দুপৰীয়া আহাৰ গ্ৰহণ কৰিবা ঠিকে আছে তুমিও ধুই নাথাকিবা ময়ো নিমন্ত্ৰণ গ্ৰহণ কৰিছোঁ বঢ়িয়া তই যা মোৰ পত্নীক কগৈ দুপৰীয়া সাজ খাবলৈ যেন আলহী যাব বিৰিয়ানী আনি থ'ব কবি শহাটোৱে ঘৰলৈ গৈ খবৰটো দিব বুলি তুমি ভাবানে নিশ্চয় দিব তাক গোটৰ কাম কৰিবলৈ শিকাই বুজাই লৈছোঁ মই 1 hour later. বন্ধু নিজৰ ঘৰ বুলিয়ে ভাবা আৰু এয়া চোৱা মোৰ শহাটো তো ইটো ইয়াতে আহি ৰখি আছেহি বাহ মই কৈছিলোঁ নহয় তোমাক আহা ভিতৰলৈ আহা বৰ ভাল হৈছে দেই বিৰিয়ানী কথাটো এনেই মিলি যোৱা নেকি বাৰু শহাটোৱে খবৰ দিছিল নে তো সিয়ে দিছে বাহিৰত তুমি শহাটো দেখা নাপালা তেন্তে শহাটোৱে দুটৰ দৰে খবৰ আনি দিলে তো মই কোৱা নাছিলোঁ জানো ই খবৰ দিবহি বুলি হেৰা আমিৰ মোক এইটো সহায় বেচিবা নেকি তুমি বেছি মই সপোনটো বেচা কথা ভাবিব নোৱাৰোঁ ইয়াক মই তোমাক 20,000 টকা দিম নাই দেই নেবেচোঁ মই 30,000 50 নাই নহ'ব 80 লোৱা আৰু হেই নহ'ব 1 লাখত দিয়া আৰু ইমানকৈ বিচাৰিছে যিহেতু হ'ব দিয়া তোমাক সহাটো দিম বেছিকৈ বিচৰা বস্তু দিব লাগে এয়া লোৱা তোমাৰ সহা আৰু এয়া লোৱা তোমাৰ টকা যা সহা মোৰ পৰিবাৰক কগৈ মই চাহ খুৱাবলৈ আলহী লৈ যাম মিঠাই ঠিক কৰি ৰাখিবলৈ কবি পিছে আমি ময়ো যাওঁ দিয়া বহুত দেৰিও হ'ল ঠিক আছে পিছে আহি থাকিবা আকৌ নিশ্চয় দোস্ত ব'লা আজি আবেলি চাহকাপ আমাৰ এটা খাবা এটা আচৰিত বস্তু আনিছোঁ চাবা ব'লা কিনো ইমান সাংঘাতিক বস্তু দেখিবলৈ আনিলা আহমেদ দেখিবা নহয় ব'লাচোন ব'লা মই ইয়াৰ বাবে 1 লাখ টকা খৰচ কৰিছোঁ বস্তুটোৰ প্ৰকৃত মূল্য বেছি মই বুলিহে কমত পালোঁ তোমালোকে এটা বহাচোন মই আহি আছোঁ দিয়া পিছে হেৰা আলহী আহিল নহয় চাহ মিঠাই লৈ আহা মিঠাই কি মিঠাই আৰু আলহী আহিব বুলি কিয় কোৱা নাই মোক এটা খবৰ নপঠিয়ালে শহাতে নকয় নেকি মৰিলোঁ সহা কি সহা তাৰ মানে আমিৰে মোক ঠগিলে আৰে ক'ত যোৱা কলৈ যোৱা আমি আৰু আমাক দেখাব খোজা বস্তুটো ক'ত ৰ'বা মই আহি আছোঁ ৰ'বা ৰহিম ক'ত তাই ওলাই আহা ধুৰ কোন পাগলে চিঞৰি আছেনো দিন দুপৰ এখন এয়াচোন আহমেদ কি হ'ল আহমেদ ইমান চিঞৰি আছে কেলে ভাল এক্টিং কৰিব পাৰা দেই যেনে একোৱেই হোৱা নাই তুমি চোন সেনেকৈ এক্টিং কৰি দেখাইছা মোক কি এক্টিং কৰিলোঁ মই ক'ব কি খুজিছা ভালকৈ কোৱা তোৰ শহাটোৱে মোৰ খবৰ ঘৰত নিদিলেগৈ তই মোক ঠগিলি সিনো কেনেকৈ দিব তোমাৰে ভুল মোৰ ভুল ক'ত মোৰ ভুল হা তো নহয় নেকি তাক তুমি তোমাৰ ঘৰ ঠিকনা দিছিলা জানো ঠিকনা নহ'লে ক'ত ঘৰ পাবহি হয়তো ময়ে গাধ দিয়া তোমাক এনেই মই খং কৰি আহিছিলোঁ হিত দিয়া বন্ধু সি যদি আমাৰ ঘৰলৈ উভতি আহে তোমাক নিশ্চয় গতাই দিম ঠিক আছে বাৰু মই আহিছোঁ কেঁচা লগা মেৰা মজাক